মানুহ মৰি যাব পাৰে কিন্তু কাপোৰ নষ্ট নহয়, কাপোৰ যেংকে আছে সেংকে থাকিব। আপোনালোকে আহি যাব, লৈ যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই আছোঁ সোৱণঘাটত চলি থকা মাঘী মেলা, অৰ্থাৎ ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা, য'ত সোৱণঘাটত চলি আছে যোৱা 16 তাৰিখৰ, অৰ্থাৎ যোৱাকালিৰ পৰা। ইয়াত কাৰ্যসূচীখন এনেকৈ মাৰি থৈ দিছে। ইয়াত কাৰ্যসূচী মানে জাতি জনগোষ্ঠীৰে ভৰপূৰ এটা অঞ্চল। ইয়াত বিভিন্ন লোক সংস্কৃতিৰ ওপৰত ইয়াত নৃত্য হ'ব, বিভিন্ন গান বাজনা হ'ব, তাৰে কিছু আভা ইয়াতে দিছে গেটখনতে। আৰু এই সোমাই আহিছোঁ, সোমাই আহি এনেকৈ পৰিৱেশ এটা পাব। আৰু ইয়াত পতাকা উত্তোলন কৰি থৈ দিছে আৰু এনেকৈ আমি আগবাঢ়ি যাওঁ। আচলতে 16 তাৰিখৰ যোৱা 16 তাৰিখৰ পৰা 24 তাৰিখলৈকে এই মেলাখন আছে। আপোনালোকে যোনে য'ৰ পৰাই নাহক আহিব পাৰে, ধুনীয়াকৈ ইয়াত চাব পাৰিব আৰু বিভিন্ন কথা শিকিব পাৰিব আচলতে। আৰু ইয়াত ভূটানৰ পৰা ষ্টল দিয়া হৈছে, মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ইয়াত হৈছে বিভিন্ন একেদিন যিবোৰ কালচাৰেল প্ৰগ্ৰেম হ'ব ইয়াত হ'ব। ইয়াত মেলা বুলি ক'লেতো গমেই পায়, এইবোৰতো থাকিবই আৰু ভাল লাগে। আৰু ইয়াৰ পৰা ডাইৰেক্ট এনেকৈ অলপ সোমাই গ'লে এটা এইখন ষ্টল মিছ নকৰোঁ। এইখন এইকাৰণে মিছ কৰিব হাক দিছোঁ, ইয়াত গ্ৰাম্য বিকাশ মঞ্চ আৰু HDFC বেংকৰ সহযোগত যিবোৰ কাম চলি আছে সোৱণঘাট অঞ্চলত, তাৰে কিছু আভা এইখনত দাঙি ধৰিছে। ইয়াত একেবাৰে নিজ হাতেৰে প্ৰস্তুত কৰা বাইদেউসকলে কাপোৰ হওক, বেগ হওক, নাইবা মাছৰুম আদি বিভিন্ন ধৰণৰ এই বিপণীখনতে পোৱা যাব। ইয়াৰ সোৱণঘাটৰ কিছু মাটিৰ গুণ এইখন ষ্টলতে পাব। আহকচোন বাইদেউসকলৰ মুখেৰে শুনো কি কয় বাইদেউসকলে। আজিৰ বেপাৰ কেনেকুৱা বাইদেউসকলৰ? পইচা শুনি আছে দেখোন, বেপাৰ কেনাই? বেপাৰ কেনাই? প্ৰথম দিনা হিচাপে ভাল, বঢ়িয়া দে। আপোনাৰ কেনাই বেগ লৈছি? ভেৰাইটিজ বেগ। যোনে মাঘী মেলাত আহে এই বেগ নিব পাৰিব। একদম বড়ো ট্ৰেডিশ্যনৰ ওপৰত ধুনীয়া কৰি বনাইছে। এইবোৰ চব হেণ্ডমেড হয়, লোকেল হয়। আপোনাৰ বাইদেউসকলৰে কোনো এই পইচাটো বাহিৰত নাযায়। বা হেলমেটো থৈ দিছি বিক্ৰীৰ কাৰণে নে কি? বাকী বেপাৰ ভাল চলিছে আজি প্ৰথম? ঠিক আছে। তাৰপিছত এইবোৰ এই সোৱণঘাটৰ মৌ, একদম এই অঞ্চলৰ মৌ, এইবোৰ ঘৰৰে বাইদেউসকলৰ। কেনাই বেপাৰ আজি? সুন্দৰ প্ৰথম হিচাপে। এই লাৰু পিঠা, এই গাখীৰ উল্টি একেবাৰে, আৰু মাছৰুম বিশেষকৈ বাইদেউহঁতে ঘৰতে প্ৰডাকশ্যন কৰে। এই মাছৰুম, লাৰু পিঠা, হালধি, ঘৰৰে হালধি, এই জহা চাউল ঘৰৰে, বৰা চাউল আপোনালোকে লৈ যাব। যিসকল ভোগালী জলপান খায় এইবোৰ ঘৰতে বনোৱা। এইটো সান্দহ, এইটো সান্দহ গুড়া তিলৰ লাৰু, মাঘৰ বিহু যাতে পাৰিব। এইবোৰ পিঠা একদম কম ৰেঞ্জত দি আছে, যিহেতুকে এই বছৰ দাম নাৰিকলৰ দাম হাই ফাই গৈছে। ইয়াতে মানে কম দামতে বাইদেউসকলে দি আছে। এয়া দেখিছে একদম। এইটো হৈছে গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা প্ৰমোট কৰা, এইটো HDFC বেংকৰ সহযোগত। এয়া দেখিছে অৰ্থ আৰ্যত HDFC বেংক। এইবোৰ ধুনীয়া কৰি বনাইছিল বাইদেউসকলে। এইবোৰ এয়া ধুনীয়া ধুনীয়া, এই ডাইনিং লাইভ নহয়, এনে ভিডিঅ'। এইবোৰ ধুনীয়া, এই উইভিঙৰ এইবোৰ ধুনীয়া কৰি বাইদেউসকলে আনিছে। এয়া ধুনীয়া গামোচা, যাক যাক লাগে গামোচা একেলগে আছে। এইটো গামোচা যি লাগে ঘৰৰ সামগ্ৰীবোৰ চব পাব। কম মূল্যতে দি আছে, একদম কম মূল্য। এণ্ডি কাপোৰ আছে, বিশেষকৈ ঠাণ্ডাৰ দিন যাতে এণ্ডি কাপোৰ, এইটো পুৰুষ মানুহ ল'ব পৰা। ইমান ধুনীয়া, মানুহ মৰি যাব পাৰে কিন্তু কাপোৰ নষ্ট নহয়, কাপোৰ যেংকে আছে সেংকে থাকিব। আপোনালোকে আহি যাব, লৈ যাব একেবাৰে। আৰু এইবোৰ তাঁতশালত, মাটিশালত বোৱা, এইবোৰ তাঁতশালত বোৱা, একেবাৰে গপগপীয়া, পিন্ধিলেও যাতে চিৰি নাযায়, বহুত বছৰ লাষ্টিং কৰিব। আৰু এই প্লাষ্টিকৰ বেগ, সাংঘাতিক বস্তু উলিয়াই দিছে এইবছৰ মাঘী মেলাত বাইদেউসকলে। নিবা আহিব, কিবা ক'ব নেকি বাইদেউ? চবজনে আহিব, আমাৰ বেগৰ ইউনিটত আহিব, চবজনে লৈ যাব। অঁ, সকলোকে জনাইছে। ঠিক আছে, বঢ়িয়া, ধন্যবাদ বাইদেউ। আৰু বাইদেউসকলৰ তাতে চাহ খাব পাৰিব আহিলি।
চাকলি পিঠা চাহ বিভিন্ন ধৰণৰ কি পাব আপোনালোকৰ তাতে আমাৰ ইয়াতে টিকলি পিঠা পাব, লোকেল গাখীৰৰ চাহ পাব, চিৰা পিঠা, সকলো নাৰিকলৰ লাৰু, তিলৰ লাৰু, যিমান ইত্যাদি বিভিন্ন ধৰণৰ চব পাব পাণ তামোলো পাব মাঘী মেলাত আহিলে বিশেষকৈ নাপায় চাহ তাহ নাপায় এনেকৈ ইয়াত পাব আপোনালোকে চাই লওক এই অঞ্চলটোত লোকেল গাখীৰৰ এনেকৈ সোমাই আহিব এইটো দেখিব ষ্টলটো এইটোত পাই যাব চবখিনি ইয়াত কাপোৰ লৈ বেগ লৈ চাহ খাই গুচি যাব আপোনালোকক কোনো আপত্তি নকৰে বাইদেউসকলে বেয়া নাপায় একদম বেছি ভাল পাব ঠিক আছে ধন্যবাদ বাইদেউ